Hi guys, আজি মানে কি মেহেন্দি আৰু তেল দিয়া হয় সো আমি দুটা সকাল সন্ধ্যাত মেহেন্দি লাগাব আছো ঘৰত মেহেন্দি লাগাব টাইম একদম পোৱা নাই আৰু আমি দুটা ইয়াতে লগাই যাওঁ কাৰণ আমি ঘৰত সবকো লগাই দিব লাগিব এটো কাৰণে আমি দুটা ইয়াতে মানে আৰু সব ঠিক ঠাক কাৰিয়া কৰি থৈ গৈছো সো আজি লগাম মানুহ বহুত ভিৰ আছে মেহেন্দি লগা সো অকমান আপোনালোকক দেখাই দিম যদি পাৰো আৰু ভিডিও কৰিব কাৰণে সো দেখাই দিম আৰু তাই মোক ভিডিও কৰিব অকমান মই টাইপ কৰিম guys হৈ গল আমাৰ মেহেন্দি লগাই এতিয়া আমি খাব পৰা নাই সব খাবৰ কাৰণে ওয়েট কৰি আছো আমি খাবলৈ যাম কিবা এটা কুকুৱে বহুত কিবা কিবি খালে গাইছ আমাক এৰি গৈছে আমি খাব পৰা নাই এজনী শুকাইছে অকমান মুখ শুকাই নাই আৰু মানুহবিলাকে আহি অকমান বেয়া কৰি দিলে সো এইকাৰণে সাইডত ৰৈ আছো খাবৰ কাৰণে Hello guys, fancy bazar apna mehendi lagai kene itia kapur tu change koru gutte bilake yellow pindi ase so moyo yellow pindi kene jao aru biya khonor tololoike নহলে মানুহ বিলাকৰ মুখ বিলাক ফুলি হক এনেকুৱা হৈ আছে আৰু মুখ কিছু মানে তো মাতে লগা নাই ইমান দেৰিকে আহা কাৰণে সো জলদি আৰু বেটা কান্দি আছে মানে গুতে বিলাকক মেহেন্দি লগা দেখা পাইছে হিও মেহেন্দি লগাব ইচ্ছা কৰিছে চাও মই হিয়াক দিউনে নিদু তো এতিয়া ৰব নোৱাৰো আৰু জলদি মেকআপ সেপকা এবিলাক ধুই কিনে অকমান সিম্পল মেকআপ কৰি কিনে ইয়েলো কালাৰৰ সেলৰটো পিন্ধি লও আৰু জলদি ইফালে আম্মায়ে মেহেন্দি লগাই আছে আম্মায়ে মানে ঘৰতে ইয়েলো কালাৰ নাইটি পিন্ধি লৈছে কৈছে মেহেন্দি ললে মানে গুটে কাপোৰ বেয়া হৈ যাব হেতুৰ কাৰণে আম্মায়ে ঘৰতে মেহেন্দিখিনি লগাই লৈ কাপোৰ চেঞ্জ কৰি বাহিৰত যাব আমাৰ এই দুজনী কাপোৰত দাগ লাগিব বুলিকে মানে ঘৰতে দুও মেহেন্দি লগাই লৈছে সুমু আৰু সীমা ইহত দুটা কাপোৰ চেঞ্জ কৰি এতিয়া আমাৰ লগত বাহিৰত যাব Ya amar buke yellow hetu kana আপোনালোকক দেখা দিছো আৰু আমাৰ চাওবা দিলংগাই hello বা তোৰি লইছে baby so obsessed with our family halang dise ba dance korani batte kene আমাৰ সবৰ মেহেন্দি লোৱা হৈ গল আৰু মোৰ সা কালাৰ বহুত ধুনিয়া হৈছে এইটো ফালে বৰ লগা হল বহুত ধুনিয়াকে লগাইছে সব খাব টাইম আছে এতিয়া সোৱালি ঘৰৰ পৰা দৰা কাপোৰ পিন্ধাব আহিছে মই আপোনালোকক দেখাই থাকিম এইটো ফালে ৰেডি কৰিছো আমি পাটি আৰু বিছনা চাদৰ পৰা হৈ গৈছে আৰু কইনা ঘৰৰ মানুহ আহিছে অলৰেডি এতিয়া দৰা কাপোৰ পিন্ধাব লগতে মই আপোনালোকক দেখাই থাকিম দৰাটো মাতে বহিলো তোমালোকে দৰাটো আহিলে তোমালোকে পিন্ধাবা আমাৰ ফালৰ পৰা কোনে কাপোৰ পিন্ধা আৰু কোনে জেতুকা লগাই দিয়ে আপোনালোকে চাই থাকক মই দেখাই থাকিম দেই
নীতি নিয়মখিনি হৈ গ'ল চ' এতিয়া খোৱা লোৱা কৰিব কইনা ঘৰৰ মানুহখিনিক তো এতিয়া আমি অকণমান ডেন্স এতিয়া দৰাক তেল দিব আমাৰ ৰাতিয়ে নিয়মটো কৰে তেল দিয়া ৰাতিপুৱা কৰিব কালি পাৰ্টিৰ দিনা ৰাতিপুৱা কৰিব আজি কৰিব এতিয়া চ' দৰাই পূৰা লুংগি গেঞ্জি পিন্ধি ৰেডি হ'ল আৰু কইনা ঘৰৰ মানুহ আহিছে যে যাব ওলাইছে খোৱা লোৱা হৈ গ'ল এতিয়া দৰাক মানে তেল দিয়াটো মই আপোনাৰ লগত দেখাই আছোঁ নিয়ম হোৱা আছে দৰাই এতিয়া তেল দিবৰ কাৰণে আমাৰ মানে তেল দিয়াৰ আগে আগে দৰাই এনেকৈ তামোল দিয়ে চবক আল্লাহ বাইরে দৰাক তেল দিব আৰু এইয়া জেঠীমাই পানী ছিটাই লৈছে মানে দৰাক তেল দিয়াৰ আগতে পানী অকণমান ছিটাই লয় আৰু এইটো ফালে আমাৰ মানে পেহী ল'ৰায়ে পীৰাখন পাৰিছে আৰু যোনে পীৰাখন পাৰে তেওঁৱে উঠাব লাগিব লাষ্টত ইয়ে উঠাই দিব আৰু এতিয়া ধুনীয়াকৈ দৰাক তেল দিব মই আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকক এইটো ফালে দৰা আহিলে আৰু দৰাক মানে 5বাৰ তেল দিয়ে ৰাতি 3বাৰ দিব ৰাতিপুৱা 2বাৰ দিব এতিয়া বাৰু মই 3বাৰ দিব মই আপোনালোকক দেখাই দিম যিহেতু মই ৰাতিপুৱাই দেখাব নোৱাৰিম কাৰণ মই ৰাতিপুৱাই মানে আহিব নোৱাৰিম ইমান আৰু এতিয়া দৰাই তেলৰ পীৰাখনত উঠাৰ আগে আগে এনেকৈ সেৱা কৰি লৈছে আপোনালোকৰ ফালে এইটো নিয়ম কৰে নে নকৰে আপোনালোকে কমেণ্টত জনাবচোন আৰু এনেকৈ সৰু সৰু ছোৱালীবোৰে গোটেই এনেকৈ হাত পাতিব মানে 5খন হাত পাতিব লাগে চ' সৰু নহ'লে ডাঙৰেও দি দিয়ে তো এনেকৈ মিলাই কিনে ধুনীয়াকৈ দৰাক তেলখিনি দিব ফালে দৰাক তেল দিয়া হৈ গ'ল এতিয়া পীৰা উঠা কামটো আছিলে মই কৈছিলোঁ নহয় যোনে পাৰে তেৱে উঠাব লাগিব চব পীৰাখন উঠাই দিলে দৰাক তেল দিয়াও হ'ল আৰু চব নীতি নিয়মবোৰ পালন কৰা হৈ গ'ল আৰু এতিয়া আমি খোৱা লোৱাটো কৰিম তাৰপিছত শুই যাম কাৰণ ৰাতিপুৱা আছে আমাৰ পাৰ্টি তো আজিলৈকে ব্লগটো এইখিনিলৈকে থাকিল তো গাইজ বাই বাই টাটা গুড নাইট বাই 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 ভিডিঅ'টো এণ্ড কৰিম বাই বাই গুড নাইট